কি হয় মানুহক যেতিয়া জীৱ-জন্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব যেনে গৰু হওক কুকুৰ হওক তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় Hello viewers, welcome to our YouTube channel The Learning Tea. আজি মই তোমালোকৰ আগত অসমীয়া বৰ্ণমালাৰ বিশেষকৈ ব্যঞ্জন বৰ্ণমালাৰ একেবাৰে শেষৰ বৰ্ণটো যেটোক আমি ছন্দবিন্দু বুলি কওঁ এই ছন্দবিন্দুটোৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো গতিকে তোমালোকে এই ভিডিঅটো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিছো অসমীয়া ভাষাত ছন্দবিন্দু ব্যৱহাৰ এটা মন কৰিবলগীয়া বিষয় যে অসমীয়া ভাষাত ছন্দবিন্দু যেটো ব্যৱহাৰ হয় সেইটো এটা মন কৰিবলগীয়া বিষয় হয় কিয়নো কোনো ক্ষেত্ৰত ছন্দবিন্দু ব্যৱহাৰ কৰাৰ লগে লগে কেতিয়াবা তাৰ কি হয় অৰ্থৰো পৰিৱৰ্তন হয় মানে এই বিষয়ত অসমৰ দুজন সাহিত্যিক তথা ভাষা তত্ত্ববিদ মহেশ্বৰ নেওগ আৰু গোলোকচন্দ্ৰ গোস্বামীয়ে ছন্দবিন্দু ব্যৱহাৰ সম্পৰ্কে কিছুমান ধাৰণা আগবঢ়াইছিল সেই ধাৰণাসমূহৰ বিষয়ে মই তোমালোকক আজি অৱগত কৰিম এক নম্বৰ যে অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমা সকলো ক্ৰিয়াতে কি হয় উ বিভক্তি হয় উ মানে উটোৰ ওপৰত ছন্দবিন্দু হয় নিত্য বৰ্তমান বুলি ক'লে যিটো কাম কৰি থকা বুজায় যে মই এতিয়া তোমালোকক পঢ়াই আছো নে নাই এই আছো শব্দটোৰ যিটো স বা উ হয় সেই উটোৰ ওপৰতো কি হয় ছন্দবিন্দু হয় নিত্য বৰ্তমান মানে যিটো কাৰ্য চলি থাকে তেনে ক্ষেত্ৰত কি ব্যৱহাৰ হয় সেই উ বিভক্তিটোত ছন্দবিন্দু ব্যৱহাৰ হয় যেনে মই কৰো মানে না ইয়াতো কি হৈছে ছন্দবিন্দু ব্যৱহাৰ হৈছে ইয়াত প্ৰথমা বুলি কৈছে ইয়াত প্ৰথমা বুলি কোৱাৰ লগে তোমালোকে এটা কথা মনত ৰাখিব লাগিব যে ইয়াত প্ৰথমা বুলি কওঁতে প্ৰথমা পুৰুষৰ কথা কৈছে প্ৰথম পুৰুষৰ কথা কৈছে যেনে প্ৰথম পুৰুষত কি হয় মই আৰু আমি হয় হয়নে নহয় এক বচনত মই হয় বহু বচনত কি হয় আমি হয় কিন্তু যিকেইটা দ্বিতীয় পুৰুষ বা তৃতীয় পুৰুষ তেনে ক্ষেত্ৰত কিন্তু উ বিভক্তিটোৰ কথা কোৱা নাই যে সেই নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে কি হয় বুলি কৈছে উ হয় বুলি মানে প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াৰ উ যিটো থাকিব কৰো যাওঁ সেইবিলাকত কি হ'ব ছন্দবিন্দু ব্যৱহাৰ হ'ব যেনে মই কৰো আমি যাওঁ আমি খাওঁ হয়নে নহয় তেনেবোৰ শব্দত কি ব্যৱহাৰ হয় ছন্দবিন্দু ব্যৱহাৰ হয় দুই নম্বৰতে কৰো যোৱা কৰিবা হবা এইবোৰ অনুজ্ঞা ক্ৰিয়া মানে তোমাক সেইবোৰ কৰিবলৈ আদেশ দিছে হয়নে নহয় বা অনুৰোধ কৰিছে তেনেবোৰ আদেশ বা অনুৰোধ তেনে ধৰণৰ শব্দৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় ছন্দবিন্দু ব্যৱহাৰ হয় বুলি কৈছে গতিকে অনুজ্ঞা যেনে কৰো যোৱা কৰিবা হবা আদি শব্দৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয় ছন্দবিন্দু ব্যৱহাৰ হয় আহোতা নিউতা খাওতা আদি উটা যিটো কীট প্ৰত্যয় এই কীট প্ৰত্যয়টো কি ব্যৱহাৰ কৰা হয় ছন্দবিন্দু ব্যৱহাৰ কৰা হয় মই কি বুলি কৈছিলো যে আহোতা নিউতা খাওতা আদি উটাটো হৈছে সিহঁতৰ এই উটাটো হৈছে কি সিহঁতৰ কীট প্ৰত্যয় এই কীট প্ৰত্যয়ৰ ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা হয় আমি কি ব্যৱহাৰ কৰো অসমীয়া ভাষাৰ ক্ষেত্ৰত ছন্দবিন্দু ব্যৱহাৰ কৰো এটা কথা মন কৰিবা যে অসমীয়া ভাষাত ছন্দবিন্দুৰ প্ৰয়োগ কিন্তু এটা বৰ আমোদজনক কাৰণ সেই ছন্দবিন্দু ব্যৱহাৰ আন কিছুমান ভাষা ছন্দবিন্দু ব্যৱহাৰ নাই অসমীয়াৰ ক্ষেত্ৰতহে কিন্তু ছন্দবিন্দু ব্যৱহাৰ বা প্ৰয়োগ আছে তেনেদৰে আহোতে খাওঁতে উঠোতে বহুতে এইবোৰত যিটো উতে মানে বহুতে বহুযোগ উতে মানে না বহুতে এইটো হৈছে নাই বহুযোগ উতে এইটো এটা কীট প্ৰত্যয় বাৰু এইটো প্ৰত্যয় সম্পৰ্কে মই আগৰ ক্লাছত পঢ়াইছো তোমালোকে প্লে লিষ্টত গৈ প্ৰত্যয় সম্পৰ্কে চাই ল'বা এতিয়া যিটো এইটো বহুযোগ উতে মানে কি হৈছে বহুতে হয়নে তেনেদৰে খাওঁতে খাওঁযোগ উতে খাওঁতে খাযোগ উতে দে খাওঁযোগ উতে নহয় খাযোগ উতে এতিয়া কি হ'ব খাওঁতে তেনেবোৰ এইকেইটা হৈছে একোটা কীট প্ৰত্যয় সেই উতে কীট প্ৰত্যয়ৰ ক্ষেত্ৰতো কি ব্যৱহাৰ কৰা হৈছে ছন্দবিন্দু ব্যৱহাৰ হয় মানে এই ব খা লগত যদি উতে শব্দটো প্ৰয়োগ হয় বা কীট প্ৰত্যয়টো প্ৰয়োগ হয় তেনেহলে তাৰ ক্ষেত্ৰত কি ব্যৱহাৰ হ'ব ছন্দবিন্দু ব্যৱহাৰ হ'ব বহুবচন বুজোৱা হত প্ৰত্যয়ত সদায় কি ব্যৱহাৰ হয় ছন্দবিন্দু দিব লাগে যে
বহু বচন বুজালে বহু বচন বুলি ক'লে মানে বহুতো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেতিয়া বহু বচন বুজোৱা হত প্ৰত্যয় থাকিব তেতিয়া সেই ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম আমি ছন্দবিন্দু ব্যৱহাৰ কৰিম এতিয়া হত প্ৰত্যয়টো কোনবোৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব যে মানুহ যদি তুচ্ছাৰ্থত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কি ব্যৱহাৰ কৰা হয় এই হত প্ৰত্যয়টো ব্যৱহাৰ কৰা হয় যেনে লৰাহত সিহঁত ইহঁত আদিবোৰ হৈছে বহু বচন মানে কি বহু বচন বাচক হত প্ৰত্যয় ব্যৱহাৰ হৈছে ইয়াত বহু বচনৰ হত প্ৰত্যয়টো ব্যৱহাৰ কৰা হৈছে আৰু এই শব্দবোৰ ব্যৱহাৰ হওঁতে কি হৈছে তুচ্ছাৰ্থটো আপোনা আপুনি আহি গৈছে মানুহক যেতিয়া জীৱ-জন্তুৰ লগত তুলনা কৰা হয় তেতিয়াও কি কৰা হয় এই হত প্ৰত্যয়টো ব্যৱহাৰ কৰা হয় কিন্তু গতিকে কি হয় মানুহক যেতিয়া জীৱ-জন্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব যেনে গৰুহত কুকুৰহত তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় এই ছন্দবিন্দুটো ব্যৱহাৰ কৰা হয় মানে ছন্দবিন্দুটো নহয় হতটো ব্যৱহাৰ কৰা হয় আৰু এই হতটোত কি আহে এই ছন্দবিন্দুটো আহে গতিকে তোমালোকে মনত ৰাখিবা যে বহুবচন বুজোৱা হত প্ৰত্যয়ত ছন্দবিন্দু ব্যৱহাৰ কৰা হয় 6 নম্বৰ অসমীয়া ভাষাত ছন্দবিন্দু ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে যে ছন্দবিন্দু ব্যৱহাৰ হোৱাৰ লগে লগে অসমীয়া ভাষাৰ শব্দটোৰ কি হয় অৰ্থ ব্যৱহাৰ সলনি হৈ যায় অৰ্থটো কি হৈ যায় সলনি হৈ যায় যেনেকৈ কাহ কাহ এতিয়া কাহ শব্দটো কাহ বুলি কোৱাৰ লগে লগে এটা উচ্চাৰণটো বেলেগ হৈছে কাহ বুলি কোৱাৰ লগে লগে তাৰ উচ্চাৰণটো বেলেগ হৈছে এই যিটো কাহ সেইটো এটা অনুনাসিক উচ্চাৰণ হৈছে আৰু সেই অনুনাসিকটোৱে হৈছে ছন্দবিন্দুটো গতিকে কাহ বুলি কোৱাৰ লগে লগে আমি এটা বেমাৰ বুলি ক'ব পাৰোঁ বা এবিধ খুচুৰা বেমাৰ বুলি ক'ব পাৰোঁ আনহাতে কাহ বুলি কোৱাৰ লগে লগে কি বুলি ক'ব পাৰোঁ যে বিভিন্ন ধাতুৰে নিৰ্মিত এবিধ পদাৰ্থ বুলি ক'ব পাৰোঁ তেনেদৰে বাঁহ বাঁহ যিটো বাঁহ সেইটো বাঁহৰ ওপৰত ছন্দবিন্দু নাই যিটো বাঁহ বুলি কৈছোঁ তাৰ ওপৰত কিন্তু কি আছে ছন্দবিন্দু আছে এতিয়া বাঁহ বুলি কোৱাৰ লগে লগে আমি কি বুলি ক'ম চৰাই নীৰ বুলি ক'ম মানে চৰাই ঘৰ আৰু চৰাই নীৰ আনহাতে যিটো বাঁহ সেইবোৰ হৈছে এবিধ তৃণজাতীয় উদ্ভিদ বুজি পাইছা নহয় তোমালোকে গতিকে এই ছন্দবিন্দুৰ ব্যৱহাৰ কৰাৰ লগে লগে কি হৈ গৈছে শব্দৰ অৰ্থৰো কি হৈ গৈছে পৰিৱৰ্তন হৈ গৈছে মানে সলনি হৈ গৈছে এতিয়া আহিলো 7 নম্বৰ পইণ্টলৈ যে সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটো অনুচং উঙ নিয় ন আৰু ম আদি থাকিলেই অসমীয়া শব্দত ছন্দবিন্দুৰ ব্যৱহাৰ হয় মানে কি হয় সংস্কৃতত যিটো শব্দ উঙ বা নিয় আছিল সেইটো যদি অসমীয়ালৈ ৰূপান্তৰ হয় তেনেহ'লে তেনে ক্ষেত্ৰত কিন্তু কি ব্যৱহাৰ কৰা হয় ছন্দবিন্দু ব্যৱহাৰ কৰা হয় যেনে পঞ্চ শব্দটো এইটো পঞ্চ অসমীয়াত হোৱাৰ লগে লগে কি হৈ গ'ল পাঁচ হৈ গ'ল পাঁচ আৰু সেই পঞ্চ শব্দটো অসমীয়াত কি হৈ গ'ল পাঁচ হৈ গ'ল গতিকে এই পঞ্চ শব্দটো সংস্কৃতত কি আছিলে নিয় আছিল হয়নে গতিকে অসমীয়াত হোৱাৰ লগে লগে তাৰ ওপৰত কি হৈছে ছন্দবিন্দু ব্যৱহাৰ কৰা হৈছে তেনেদৰে আৰু এটা উদাহৰণ মই দিওঁ তেনেদৰে আন এটা শব্দ হৈছে সাঁচ বংশ মানে অসমীয়াত কি বুলি কোৱা হয় ইয়াক বাঁহ বুলি কোৱা হয় গতিকে এই শব্দটোতো কি হৈছে এই অনুচংটো দেখিছানে এই অনুচংটোৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হৈছে ছন্দবিন্দু ব্যৱহাৰ কৰা হৈছে মানে আমি ইয়াৰ পৰা এইটো গম পাইছিলোঁ যে সংস্কৃতত যদি শব্দৰ শেষত কেতিয়াবা উঙ নিয় ন মধনিয়া ন দেন্তিয়া ন অনুচং আদি শব্দ থাকে সেইবোৰ যেতিয়া অসমীয়ালৈ আহিব তেনে ক্ষেত্ৰত কি কৰা হয় অসমীয়া সেই অনুচং বা নিয় বা ন বা ম ব্যৱহাৰ নকৰি এই ছন্দবিন্দু ব্যৱহাৰ কৰি দিয়া হয় হয়নে তাৰপিছত আহিলো 8 নম্বৰ পইণ্টলৈ যে কিন্তু কেতিয়াবা মূলৰ অনুচং উঙ নিয় ন ম নথকাকৈ অসমীয়া ভাষাত কিছুমান স্বত অনুনাসিক হোৱা দেখা যায় যে কি হয় কেতিয়াবা সংস্কৃতৰ সেই অনুনাসিকটো নাথাকিলেও যে উঙ নিয় ন মধনিয়া ন দেন্তিয়া ন ম অনুচং আদি নাথাকিলেও স্বতঃস্ফূৰ্তভাৱে কেতিয়াবা কি হৈ যায় যে ছন্দবিন্দুটো অসমীয়া ভাষাত আহি যায় যেনে সঁচা ছাঁ আহত ঘোঁৰা ফেঁচা আদিসমূহ স্বতঃস্ফূৰ্তভাৱে কি ব্যৱহাৰ হৈছে ছন্দবিন্দু ব্যৱহাৰ কৰা হৈছে যিবিলাক সংস্কৃতত হয়তো উঙ নিয় ন ম আদি ব্যৱহাৰ কৰা হোৱা নাছিল এইবোৰ স্বতঃস্ফূৰ্তভাৱে হৈছে এতিয়া আহিলো ছন্দবিন্দু ক'ত ব্যৱহাৰ নহয় মানে ছন্দবিন্দুটো আমি ক'ত ব্যৱহাৰ নকৰোঁ সাধাৰণতে অনুনাসিক ব্যঞ্জন থাকিলে ছন্দবিন্দু ব্যৱহাৰ নহয় অনুনাসিক ব্যঞ্জন বুলি ক'লে উঙ নিয় দেন্তিয়া ন মধনিয়া ন ম অনুচং আদি শব্দবোৰ ওপৰত কি ব্যৱহাৰ নহয় ছন্দবিন্দু ব্যৱহাৰ কৰা নহয় গম পাইছা নহয় যে কি শব্দৰ আগত অনুনাসিক শব্দৰ আগত অনুনাসিক কিটা কি অসমীয়া ভাষাৰ অনুনাসিক বৰ্ণ কিটা কি বুলি ক'লে তোমালোকে ক'ব পাৰিবা ঠিক কি বুলি কৈছিলো মই উঙ নিয় মধনিয়া ন দেন্তিয়া ন ম অনুচং এইকেইটা হৈছে অনুনাসিক বৰ্ণ হয়নে
এই অনুনাসিক বৰ্ণকেইটাৰ ওপৰত কি ব্যৱহাৰ নহয় চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা নহয় এটো কিন্তু মনত ৰাখিবা 2 নম্বৰতে উ থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই যে উ থাকিলে বুলি যে চন্দ্ৰবিন্দু বহিব তাৰ কিন্তু কোনো নিয়ম নাই যেনে আমি এটা শব্দ পাও নেউ শব্দটোত কিন্তু চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই ইয়াত উ আছে কিন্তু উ থাকিলেও কিন্তু কি নহয় চন্দ্ৰবিন্দু নহয় নেউতা আদি শব্দৰ ওপৰত কি নহয় চন্দ্ৰবিন্দু নহয় উ আছে যদিও কি নহয় তাৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা নহয় মানে ইয়াৰে গম পালো যে উ থাকিলেও বহুবাৰ চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা কিন্তু নহয় আজি মই তোমালোকক চন্দ্ৰবিন্দুৰ ব্যৱহাৰ আৰু চন্দ্ৰবিন্দু কতনো ব্যৱহাৰ নহয় এই সম্পৰ্কে তোমালোকক আজি ক্লাছৰ জৰিয়তে অৱগত কৰিলো ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'বা বুলি মই ভাবিছো ধন্যবাদ keep watching our YouTube channel The Learning